গণেশগুৰি হাতীগাঁও 6 মাইল পাঞ্জাবাৰী অনিল নগৰ নবীন নগৰ ৰাজগড়ত বানপানী গোটেই অসম ডুবি আছে আজি বানপানী গোটেই অসম ডুবি আছে আজি বানপানী পিতে মাৰো নে ডুব মাৰাজি নামৰানো পিতে মাৰো নে ডুব মাৰাজি নামৰানো ভিঠি উঠোৱা গণেশগুৰি হাতীগাঁও 6 মাইল পাঞ্জাবাৰী অনিল নগৰ নবীন নগৰ ৰাজগড়ত বানপানী গোটেই অসম ডুবি আছে আজি বানপানী গোটেই অসম ডুবি আছে আজি বানপানী 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 গোটেই অসমত বানপানী অফিচ কাছাৰীত যাব নোৱাৰি স্কুল কলেজত যাব নোৱাৰি আমার বাড়িতে বানপানী রাস্তায় ঘাটে চিনে এক প্রকার পানি পাই গুৱাহাটী মহানগর ভাই আজর মহাগর কোনে আৰু সহিব দুখৰ যাতনা কোনে আই কৰিব বানৰ সমদা গণেশগুৰি হাতীগাঁও 6 মাইল পাঞ্জাবাৰী অনিল নগৰ নবীন নগৰ ৰাজগড়ত বানপানী গোটেই অসম ডুবি আছে আজি বানপানী গোটেই অসম ডুবি আছে আজি বানপানী উজনি নানামনি সকলোতে বানপানী দুখৰে নাই পাৰাপাৰি কি যে আজি হাহাকাৰ কোনে আৰু সহিব দুখৰ যাতনা কোনে আহি কৰিব বানৰ সমৰা গণেশগুৰি হাতীগাঁও 6 মাইল পাঞ্জাবাৰী অনিল নগৰ নবীন নগৰ ৰাজগড়ত বানপানী গোটেই অসম ডুবি আছে আজি বানপানী গোটেই অসম ডুবি আছে আজি বানপানী গোটেই অসম ডুবি আছে আজি বানপানী আজি ক'ৰ পৰা কেনেকৈ ইয়ালৈকে আহিল ন আজি ঘৰ পৰা আছো হয় নেকি ইয়াতে তাৰমানে এনেকৈ গান মাৰি গান গাই এনেকৈ বস্তাতে মানুহে আপোনাক সহায় সহযোগিতা আগবঢ়ায় আৰু তেখেতে মই এটা কথা ভাবিছিলোঁ কওকচোন যে তোমাৰ লগত তুমি যদি অলপ মোক আগুৱাই নিবা পাৰা তেতিয়াহ'লে মই বহুত বহুত ধন্যবাদ দিম তোমাক বেছি জেগা নিবা নালাগে মই গ'লোঁ হয় এই শ'লমাৰী ঠিক আছে বাৰু মই চেষ্টা কৰিম যিয়ে নহওক আপোনালোকে দেখিছে এই মণ্টু দা এওঁ সৰুৰে পৰা তেওঁ অন্ধ নহয় জানো সৰুৰে পৰা অন্ধ এওঁ এই গান গাই তেওঁ নিজৰ ভাতমুঠি বা ল'ৰা ছোৱালী আছেনে আপোনাৰ ছোৱালী এটা তেওঁৰ পৰিয়ালক পোহপাল দি আছে গতিকে চৰকাৰৰ ফালৰ পৰা কিবা দিছে নেকি চৰকাৰৰ ফালৰ একো দিয়া নাই ন চিন্তা কৰক আপোনালোকে যদি পাৰে এই আমাৰ মণ্টু দাক অকণমান আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰক মোৰ ভিডিঅ'টো চাই আপোনালোকে মণ্টু দাৰ এড্ৰেছটো পাই যাব মণ্টু দাৰ এড্ৰেছটো দি আছোঁ মই সেই হিচাপে আপোনালোকে মণ্টু দাক কিবা সহায় আগবঢ়াব পাৰিব আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ এনেকুৱা শিল্পী আমি খুবেই কম পাওঁ মই বৰ্তমান ইয়াতে আছোঁ মণ্টু দাই এটা কথা কৈছে খুব দুখ লাগিছে তেওঁৰ হেনো অসুখ হৈছে গলত দুখ পায় তেওঁ চিকিৎসা কৰিবৰ কাৰণে টকা পইচা পোৱা নাই খুব দুখ লগা কথা যে নহওক আপোনালোকৰ ফালৰ পৰা অকণমান সহযোগিতা বিচাৰিছে আপোনালোকক মণ্টু দাৰ মোৰ এড্ৰেছটো মই দি আছোঁ গতিকে আপোনালোকে এই এড্ৰেছত চাই মণ্টু দাক সহায় কৰিব পাৰিব মণ্টু দা নিজ মুখেৰে আপোনালোকে শুনক কি অসুখ হৈছে মণ্টু দা মই মানে আজি 1 মাহৰ বেছি হ'ল আৰু হয় মানে গলটো দুখ পাই ভাত খাব নোৱাৰোঁ 1 মাহৰ বেছি হ'ল কি দুখ লগা কথা তেওঁ নিজৰ পকেটৰ পইচা নাই কাৰণে তেওঁ
ভাতমুঠি ভালকৈ খাব পৰা নাই, তেওঁ চিকিৎসা কৰিব পৰা নাই। আপোনালোকে অকণমান দয়া কৰি এই মণ্টুদাক অকণমান সহায় কৰক। মণ্টুদা হয় হয় নহয় জানো? কালি যদি মই ডাক্তৰক দেখাব লাগে হয় অলপ পইচা চইচা দিলে ভাল হয় আৰু আপোনালোকে অকণমান মণ্টুদাৰ পানী চাব। তেওঁ সৰুৰ পৰা অন্ধ, ইতিমধ্যে তেওঁ বিবাহিত, তেওঁৰ এজনী কণমানি মাইনাও আছে নহয় জানো? পঢ়িছে মাইনা ন? 5ত ক্লাছ 5ত মাইনাজনী পঢ়ি আছে, তেওঁৰ পঢ়াৰ খৰচা আছে। আপোনালোকে অকণমান দয়া কৰিব। এইখিনিয়ে মই কওঁ। আৰু শেষত মণ্টুদাৰ পৰা এটি চেনী মাই এই গানটো গাই মই মণ্টুদাৰ পৰা বিদায় ল'ম। মণ্টুদা লাগে মোৰ যেতিয়া পাও কাষৰত ভাল লাগে মোৰ লাগে মোৰ যেতিয়া পাও কাষৰত কিনো বুজিবি মোৰে বহনা কিনো বুজিবি মোৰে বহনা আগৰু এতৰে পোলাহত মৰমৰে মিঠা মিঠা কথা কুকুতে বান্ধি লয় চেনী মেই দুগালত ৰঙা কৈ দুগালতে চুমা দি উৰণীয়া উৰে মনা গাঁৱত তোৰে দেখিলে তো সপোনত লিখাজনে লিখিছেন কপালত প্ৰিয় দেখিলি এৰ জনমত চেনী মেই দুগালত ৰঙা কৈ দুগালতে চুমা দি ৰঙা কৈ দুগালতে চুমা দি মন্টু আলী মোহাম্মদ মন্টু আলী। আপনার ঘর? নলবাৰী চামুতা। নলবাৰী চামুতা ডিস্ট্রিক্ট কামৰূপে নহয়, দৰং ডিস্ট্রিক্ট, নলবাৰী ডিস্ট্রিক্ট। নলবাৰী। ঠিক আছে, মন্টুদাই তেওঁৰ এড্ৰেছটো দিছে। নিশ্চয় আপোনালোকে মন্টুদাক আগে পিছে লাগ পাইছে। আপোনালোকে পাৰিলে মন্টুদাক অকণমান সহায় কৰিব। তেওঁৰ অসুখ হৈ আছে, তেওঁ বহুত দিন ধৰি গলৰ অসুখৰ কাৰণে ভাত খাব পৰা নাই, তেওঁ টকা পইচাৰ কাৰণে চিকিৎসা কৰিব পৰা নাই। আপোনালোকে অকণমান দয়া কৰি মন্টুদাৰ পিনে চাই অকণমান কিবা অকণমান দিয়ে।